কোৱাচোন ভণ্টি তুমি কোনটো স্কুলত পঢ়া 5 নং ধনশ্ৰী এলপি স্কুলত কি ছাৰজন কি কৰে ছাৰজনে সীমাতে আৰু এনেকা ধৰে ইয়াতে য'তে ত'তে ধৰি থাকে আৰু এনেকা গান বজাই ক্লাছত পঢ়ালে এনেকা কৰে আৰু এইটো ছাৰক কৈছে এনেকা এইটো আৰু ছাৰে কৈছে এনেকা ছাৰে কৰিছে এইটো কাকো নকবা বুলি কৈছে এইটো গংগে খদাল ছাৰে কৈছে গংগে খদাল ছাৰে কি পঢ়াই তেওঁ প্ৰেচিডেণ্ট স্কুলৰ প্ৰেচিডেণ্ট হয় তোমালোকক কৈছে ন আমাক কৈছে এতিয়া ছাৰে কিমান দিন ধৰি এনেকুৱা কৰি আছে তোমালোকক ইমান বছৰ হৈছে কৰি থাকে এনেকা হয় আৰু কি ক'বা এটা ছাৰজনৰ নাম কি ছাৰজনৰ পদ্ম অলি আৰু এবাৰ কোৱাচোন কি কৰে গোটেইখিনি ইয়াতে চিমাটি থাকে আৰু এনেকা ধৰি থাকে আৰু বেয়া জেগাত ধৰে আৰু এইটো গংগে খদাল ছাৰে প্ৰেচিডেণ্ট তাকে কৈছে ছাৰবিলাকে যিকোনো কৈছে এইটো কাকো নকবা গংগে খদাল ছাৰে কেতিয়া কৈছে তোমাক আজি কৈছে আজি ৰাতিপুৱা কৈছে সেনেকৈ কৈছে ন এতিয়া আজিৰ ঘটনা মানে আজিতকৈ এসপ্তাহ আগৰ পৰা এইটো ঘটনা চলি আছে কিন্তু আমি গম পোৱা নাছিলোঁ ৰাইজে যোৱাকালি আমি ৰাতি গম পালোঁ 7টা বজাত তাৰপিছত ৰাতিয়ে মিটিং হ'ল সৰু সুৰাকৈ এতিয়া 5 নম্বৰ ধনশ্ৰী 5 নম্বৰ এল পি স্কুল 5 নম্বৰ ধনশ্ৰী এল পি স্কুল তাৰ মাষ্টৰ এতিয়া মাষ্টৰৰ নাম হ'ল পদ্মৱলী শৰ্মা আমি যোৱাকালি ৰাতি গম পালোঁ এইটো কথা এতিয়া ছোৱালী য'তে ত'তে হাত লগাই টাচ কৰি থাকে ক্লাছ নোহোৱা টাইমত ক্লাছ হোৱা টাইমতো মোবাইল দেখায় জুবিনৰ ফটো বুলি ক'লে আজিকালি চব পাগল জুবিনৰ ফটো বুলি কওঁতে বেলেগ ফটো দেখায় নেগেটিভ ফটোবিলাক ওলাই দেখায় সৰু পোৱালি একো নাজানে সিহঁতে তাৰপিছত এতিয়া টাচ কৰি থাকে সিহঁতক আৰু কোনোবাই কিবা ক'লে ধমকি দিয়ে মানে কাকো একো নকবি কোবালে তহঁতে ক'বলি কোবাম হেনতেন কিবা কিবি কয় আৰু এনেকৈ তাৰপিছত সৰু ছোৱালী ন ভয়টো কৰিবই এতিয়া আমাক ন্যায় লাগে এতিয়া মেইন কথা এতিয়া আজি আমি গ'লোঁ ৰাতিপুৱা স্কুলত গ'লোঁ 9টা বজাত আমাক মাতিছিল আমি 9টা বজাত গ'লোঁ ছাৰক লুকাই থৈছে লুকাই থোৱাৰ পিছত আমি গ'লোঁ যাৰ পিছত বুজালোঁ ছাৰক ওলাই নিদিল সিহঁতে লুকাই থ'লে হেডমাষ্টৰজনে আহি পিনে ক'লে যে আমি তহঁতক স্কুল ছুটি হোৱাৰ পিছত 1টা বজাত লৈ যাম 1টা বজাত লৈ নাহিল ক্লাবত 3 নম্বৰ ধনশ্ৰী ক্লাবত তাৰপিছত আমি 1টা কি আমি 4টা বজালৈকে ৰখিলোঁ নানিল ৰখি যেতিয়া ফোন কৰোঁ কয় গৰুক বান্ধি আছোঁ কিবা খেৰ টানি আছোঁ হেনতেন বুলি কয় কিন্তু নাহে মানুহজন এতিয়া আমি উপায় নোপোৱাৰ কাৰণে আমি মিডিয়া মাতি পিনে আমি তেওঁৰ ঘৰত যাব লগা হ'ল তেওঁৰ ঘৰত যাওঁতেও তেওঁ নোলাল তেওঁক লুকাই থ'লে তেনেকৈ তাৰপিছত আমি পুলিচ মাতিলোঁ পুলিচ প্ৰশাসন মাতাৰ পিছতো তেওঁলোকেও এতিয়া ওলাব নোৱাৰিলে মানুহজন ক'ত লুকাই হ'ল কি হ'ল নাজানো তাৰপিছত আমি যেতিয়া ঘৰত লৈ আহিল আমাক ঘৰত লৈ আহিছোঁ ছোৱালী এজনীক লৈ গ'ল এজনী আছে ইয়াতে দুজনীৰ লগত এইবিলাক ঘটনা ঘটিছে আগতে কিমান ঘটিছে এইটো নাজানো গম পোৱা নাই এতিয়ালৈকে কিন্তু এজন ছোৱালী কৈছে আৰু আজি যে এনেকুৱা মোকো কৰিছিল এনেকুৱা কিন্তু এতিয়া ক'ব নোৱাৰে ঘটনাটো এতিয়া ছোৱালী 4 দিন হ'ল বোলে স্কুল যোৱা নাই ঘৰৰ মানুহ সুধিছে কিয় স্কুল যোৱা নাই তাৰপিছত তাই এতিয়া ভয় যিমাল জীয়ালি সৰু ছোৱালী গম নাপায় তাৰপিছত তাই ক'লে না কান্দি ক'লে যে মোক এনেকুৱা স্কুলত টৰ্চাৰ কৰে ছাৰে মই যাব নোৱাৰোঁ স্কুলত সেই তেতিয়াই গাঁৱৰ মানুহ গম পালে ল'ৰাবিলাকে গম পালে তাৰপিছত আমি ধৰিলোঁ গ'লোঁ সোধা পোছা কৰিলোঁ ছোৱালীক সত্য কথা কয় ভিডিঅ' আছে ছোৱালী ৰেকৰ্ডিং কৰি থোৱা আছে কোৱা কথাবিলাক গোটেই এতিয়া আমাক মাত্ৰ লাগে কি ন্যায় হয়নে আমাক ন্যায় লাগে আমাক বয়সো 12 বছৰ ছোৱালীৰ আৰু মেইন কথা বেলেগ এটা ছোৱালীৰ 10 বছৰ 5ত পঢ়ি আছে দেখোঁতে অলপমান ডাঙৰ তাতে এই 55-60 বছৰ মানুহ এজনে এনেকুৱা কাম কিয় কৰিব লাগে শিক্ষক এজন হৈ এনেকুৱা কাম কেলৈ কৰিব লাগে এতিয়া আৰক্ষী প্ৰশাসনে আমাক এইটোৱে লাগে যে ইয়াক চিৰদিনে জেল হ'ব লাগিব ইয়াৰ মেইন কথা এইটো উমৰকে ধব আৰু ইয়াৰ আণ্ডাৰ 18 মেইন কথা এইটোতো মাইনৰ হ'ল এইটো তাৰপিছত এতিয়া আমাক ন্যায় লাগিব আকৌ এইটো মানুহক অহাকালি এৰেষ্ট কৰিব লাগিব পুলিচ প্ৰশাসনে অহাকালি এৰেষ্ট কৰিব লাগিব আমি যাতে শুনো লুকাই থকা বুলি কৈছে এতিয়া যদি আমি শুনা নাপাওঁ কিন্তু অহাকালি আমি আকৌ ঘৰত যাম গোটেই ৰাইজ মিলাই আমি যেনে ক'লে আমাক অহাকালি লাগব এইটো নহ'লে আমি নিজে ব্যৱস্থা ল'ম ৰাইজে পুলিচ প্ৰশাসনে যদি নোৱাৰে আমি নিজে ব্যৱস্থা ল'ম ইয়াৰ উত্তৰদায়িত্ব কিন্তু প্ৰশাসনে এতিয়া উত্তৰদায়িত্ব প্ৰশাসনে ল'ব লাগিব এতিয়া আমাক লাগে কি ন্যায় লাগে আমাক সৰু ছোৱালী মাইনাটো নহয় স্কুলত মানে পঠাই আছোঁ আমি কোন স্কুলত পঢ়ে 5 নম্বৰ ধনশ্ৰী LP স্কুল আৰু সেই স্কুলতে প্ৰথমতে এতিয়া মানে ছোৱালীকেইটা যে মানে কৈ আছে কি এনেকৈ হাত লগাই কিবা কৰে বুলি তাৰমানে এতিয়া পদ্ম ছাৰে পদ্মৱলী
আৰু সেই গতিকে এতিয়া তাৰমানে হাংগামা হৈ আছে এতিয়া এইটো মানে কিয় তেনেকুৱা কৰিছে বুলি এতিয়া হাংগামা মানে চলি আছে সেই হাংগামাত এতিয়া আইন ব্যৱস্থা তাৰমানে কি কৰিব লাগে এইটো ৰাইজে মানে প্ৰশাসনে কৰিব লাগিব আপোনাৰ ছোৱালীকো এনেকৈ হাত লগা বুলি কৈছে হয় এতিয়া প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী যদি শিক্ষকে এনেকুৱা কৰে তেনেহ'লে আপোনালোকে কি সাহসত পঢ়াব স্কুলত মানে সেইটোতো তাকেতো এতিয়া কি কৰিম এতিয়া সেই বিশ্বাস নাই এতিয়া মাষ্টাৰৰ বুলি আৰু এতিয়া মাষ্টাৰৰ বিশ্বাস আছে তেতিয়া আমি পঠাই আছিলোঁ সেই গতিকে এতিয়া ইহঁতে গলত কৰে আৰু গলতৰ শাস্তিটো মানে পাবই লাগিব প্ৰশাসনক কি অনুৰোধ জনাব হয় প্ৰশাসনক কি অনুৰোধ জনাব অনুৰোধ জনাব লাগিব এতিয়া মানে পুলিচে কিবা পুলিচে এৰেষ্ট কৰি আৰু কি কৰে এতিয়া পুলিচে ন্যায় লাগে আমাক বহুত দিন হৈছে মানে স্কুল নাযাম কৈছে মই কৈছে সুধিছোঁ আৰু কি হ'ল মোৰ ছোৱালীটো মোৰ ননদ হয় ই কৈছে আৰু মই স্কুল নাযাম কৈ আৰু মই সুধিছোঁ কেলৈ নাযাওঁ কি মই কোৱা নাই আৰু সি কোৱা নাই পিছত আৰু দুসৰা তাৰ লগৰীয়াকেইটা কৈছে বোলে এনেকা কৰে বুলি কৈছে তেতিয়া মই কৈছে মোক কোৱাই নাই পিছত 2 দিন 3 দিন হৈ গ'ল স্কুল যোৱা নাই সি কৈছে ছাৰে বোলে মোক ইয়াতে হাত লগাই ইয়াতে হাত লগাই এনেকৈ কৈছে তাৰপিছত আৰু ইমানে কৈছে তাৰপিছত কি নাম প্ৰিন্সিপালৰ নাম কি হয় পদ্মা ছাৰ অলি এতিয়া তেওঁ ক'ত আছে এতিয়া তেওঁক মাতা হৈছিল নেকি কথাখিনি 2 বাজি মাতিছিলোঁ আহা নাই মীমাংসা কৰিব কাৰণে কি কয় সি আহাই নাই পলাইছে আৰু পুলিচ আহিছিল নেকি এতিয়া আহিছে এতিয়া কি কৰিছে সেই ছোৱালীটোক লৈ গ'ল আৰু পদ্মৱলীৰ কথা কি কৈছে এইটোতো একো কোৱা নাই লৈ গৈছে ছোৱালীটোক তাক ধৰিব লাগে না মোৰ ছোৱালী কেলৈ ল'ব লাগে এইটো মই ক'ব নোৱাৰো কোনঠান তাৰমানে কি হ'ল স্কুল যায় স্কুল যায় কিনে ছাৰে কি কয় ক'তবা 5 নং ধনচিৰি 5 নং তাতে যায় আৰু কি কয় ক'তবা টাচ কৰে বিয়া স্কুল ছাৰে কি নাম পদ্মৱলী ছাৰ টাচ কৰে বোলে সঞ্জনা লামাক স্কুলে যোৱা নাই য'ত ত'তে টাচ কৰে এনেকুৱাতো নহয় না 5 ক্লাছ পঢ়ে 5ত পঢ়ে আৰু এনেকুৱা কৰিলেতো ক'ত হ'ব ছাৰে এনেকুৱা ক'লে আৰু স্কুলে যোৱা নাই স্কুল যোৱা নাই কিমান দিন 5-6 দিন হ'ল স্কুলে যোৱা নাই কিয় যোৱা নাই তাৰ বৌ ক'লে তুমি কিয় স্কুল যোৱা নাই এনেকুৱা কৰিছিল মোক এনেকুৱা কৰিলে নাই তাৰমানে কি হ'ল আমি চব গোটেই গাঁৱৰ মানুহ স্কুলত গ'লোঁ স্কুলত যাই কিনে আজি যাই কিনে বেলেগ ছাৰকেইটাতো ওলাব দিয়া নাই ছাৰক তাৰ ভুল নাছিল যদি এইটো ছাৰটো ওলাব লাগিছিলে এইটো ছাত্ৰক ক'ব লাগিছিলে তোৰ মোৰ বদনাম কিয় কৰিছে তই ভুল নাথাকিলে ওলাবাই নাই আৰু ছাৰেকেইটা কৈছে 2:30 বজাত আহি মিটিং কৰিম 1 ক্লাবত গাঁৱত বোলে ঠিক আছে আমি চব গোটা আহিলোঁ আহি কিনে তাতে বহিলোঁ আহা নাই মানুহটো আহাই নাই 4-5টাই বজিলে আহা নাই তো ইয়াৰ পৰা যাব লাগিলে চব যাই কিনে তাৰ ঘৰত কোন জেগাতে পদ্মৱলীৰ ঘৰ বানুচক তাতে গ'লোঁ তাতে গৈ কিনে ওলাবা নাই ওলাবা নাই আৰু নোলাওতো কিবা কৰিব লাগে আৰু ক'লে লাগে মেডিয়া আৰু তাৰপিছত এতিয়া আমাৰ ছোৱালী যাব লাগে না যাব লাগিব পুলিচ আহি কিনে আমাক ছোৱালীক লৈ গৈছে কিবা বোলে ষ্টেটমেণ্ট কিবা কৰিব লাগিব বুলি আমাৰ ছোৱালীক ল'লে নালাগিছিল নহয় পদ্মাৱলীকে ল'ব লাগিছিল এইটোৱে আমাৰ কথাটো এতিয়া আমাক ন্যায় লাগিব তাকতো লাগিবই তাৰ নকৰি যাওক আৰু ভিডিঅ' বেয়া দেখাই বোলে ছাৰ গৈ ফালে এনেকৈ বেয়াটো জুবিন গানা চাই আহিবি মোৰ ওচৰত বুলি কয় বোলে চবতে যায় জুবিন বুলি ওচৰত যায় যেতিয়া ওচৰত যায় বিয়া যিচিনা ভিডিঅ' দেখাই বোলে সিহঁতক বেড টাচ কৰে বেড টাচ মাত্ৰ নহয় বেছিকৈ বেড টাচ কৰে এনেকৈ ভিডিঅ' কৰে এনেকৈ কৰে আৰু এতিয়া আমাৰতো ন্যায় লাগিবই এতিয়া 3 মাহ আছে নেকি বয়সতে মানুহ এইকাৰণে ৰিটায়াৰ হয় এতিয়া মোৰ ছোৱালীয়ে পঢ়ে তাতে
মোৰ নিজৰ ছোৱালীয়ে তাতে পঢ়ে হা এতিয়া কেনেকৈ ল'ম স্কুলত কেনেকৈ পঠাম আমি এনেকৈ হ'লে মাষ্টাৰকেইটা এনেকৈ হ'লে কেনেকৈ পঠাম আমি এই চাকৰি তাৰ হ'বই নালাগে এই 3 মাহ আছে না এইটো 3 মাহ আমি বহিব নিদিম তাক সিদ্ধা কথা একদিন এইটো কালিয়ে বিচাৰ কৰিম তাক এতিয়া পুলিচে বিচাৰ নগ'লে আমি সব পাব্লিক কৰি বিচাৰ কৰিম সিদ্ধা মোৰ কথাটো এইখিনি আজি তাৰমানে আমাৰ 5 নং ধনচিৰি প্ৰাথমিক বিদ্যালয়ত এইখিনি কাণ্ড হৈছে মানে যে আমি ল'ৰা ছোৱালীক স্কুলত পঠাওঁ ন পঢ়িবৰ কাৰণে পঠাওঁ কিন্তু তাতে শিক্ষকসকলে বেয়া ধৰণৰ ব্যৱহাৰ কৰিছে কাৰণ যিবিলাক ছোৱালী আছে ক্লাছ 5ৰ ষ্টুডেণ্ট আছে সিহঁতক বেকটাচ কৰি থাকে কিন্তু এয়া কাণ্ড আজিয়ে হোৱা নাই আজি কমচে কম যোৱা বছৰ তাৰ আগৰ বছৰৰ পৰা হৈছে চাগে ইমান এটা গম পোৱা নাই কিন্তু পদ্মৱলী শৰ্মা 5 নং ধনচিৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বৰ্তমানলৈকে আছে তেওঁ অৱসৰপ্ৰাপ্ত হ'ব 3 মাহৰ আছে আৰু সময়টো 3 মাহ আছে তো সেইখিনি সময়ত এনেকুৱা হৈছে যে এই অৱসৰ লোৱা বয়সত যি আমাৰ নাতিনা তাৰমানে সিহঁতৰ নাতিনাইতো হ'ল ন যে 12 বছৰ 11 বছৰ ষ্টুডেণ্টবিলাকতো সিহঁতক যদি ভালদৰে জ্ঞান দিবৰ কাৰণে পঠাই দিওঁ তো সিহঁতে কলা বোকা লৈ পেলাই ৰাখি ইফালে চুৱে সিফালে চুৱে গ'লে আমি মাক দেউতাকে কি পঠাই দিম বেয়া ভিডিঅ' দেখাবলৈ এয়া কিবা জুবিনৰ বেলেগ দেখাম বুলি পেলাই কয় ষ্টুডেণ্টবিলাকক মানে এয়া ক্লাছ 5ৰ ষ্টুডেণ্ট ক্লাছ 3, 4 সেইবিলাকৰ নাই কিন্তু অকল ক্লাছ 5ৰখিনি কৈ আছে কিন্তু সেই ক্লাছ 5ৰ ষ্টুডেণ্টখিনিক তেনেকুৱা কৰে বোলে সেইকাৰণে আমি কথাখিনি যোৱাকালি গম পাই পেলাই আজি আমি ৰাতিপুৱাই আমি 2 নং ধনচিৰি গাঁৱৰ ৰাইজে গৈ পেলাই স্কুলত জনালোঁ যে প্ৰধান শিক্ষক শ্যাম ছাৰ তেখেত নহয় বৰ্তমানৰ শ্যাম ছাৰ হৈ আছে তেখেতক সুধিলোঁ যে ছাৰ আমি তেনেকুৱা আহিছোঁ শুনি পেলাই কেনেকুৱা কি হয় বুলি ক'লে ছাৰেও শুনা নাছিল কথাটো ছাৰেও গম পোৱা নাছিল জানা নাছিল যে তেখেতে ক'লে কেনেকুৱা কি হয় আমিও নাজানো সুধি চাম আমি এটা আলোচনা কৰোঁ আমাৰো স্কুলৰ ইউনিয়ন এটা আছে ন সেনেকুৱা ক'লে তেতিয়াহ'লে ইয়াতে আহি এতিয়া পঢ়া শুনা চলি আছে এতিয়া তেনেকুৱা হাল্লা গোল্লা একো কৰিব নালাগে আমি 2টা বজাত তোমালোকে য'ত মাতা তাতে উপস্থিত হ'ম তেনেকুৱা ক'লে তো সেইখিনি কোৱাৰ পিছত আমি গাঁৱৰ ৰাইজে উভতি অহাৰ পিছত তেতিয়া আমি আমাৰ 3 নং ধনচিৰিত ক্লাবত মাতিলোঁ তেতিয়া ছাৰে কৈছে 2টা বজাত আহিম কৈছে আমি 3 নং ধনচিৰি ক্লাবত 2টা বজাৰ পৰা ৰৈ আছোঁ ফোন কৰি পেলাই দুজন ছাৰ আহিল সেই স্কুলৰ 2জন শিক্ষক আহিল শিক্ষক অহাৰ পিছত কি হ'ল আমি 4টা 5টালৈকে ৰৈ আছোঁ ইয়াতে ছাৰক ফোন কৰোঁতে কয় মই ঘৰত আছোঁ অলি ছাৰে কয় ফোন লাগি আছিল তেতিয়ালৈকে মই আহি আছোঁ বুলি ক'লে তো আহি আছে ন এইটো গাঁৱৰ ৰাইজে মিলাম আমি সেইখিনিলৈকে আমাৰ একো কথাই নাই সেইখিনি কোৱাৰ লগত পিছত আহি আছোঁ কয়তো নাহে মানুহটো সেইকাৰণে আমি গাঁৱৰ ৰাইজে উঠি অলি ছাৰৰ ঘৰত গ'লোঁ আমি গোটেই গাঁৱৰ মানুহ কিন্তু তাত গৈও আমাক মানুহজনক উলিয়াই দিয়া নাই উলিয়াই নিদিয়াৰ পিছত পুলিচক ফোন কৰা হ'ল পুলিচে আহি আৰু পদ্মৱলী ছাৰৰ ঘৰত উপস্থিত হ'ল কিবা কিবি সোধপোছ কৰিছে কিন্তু আমি বিচাৰি গৈছিলোঁ কি আমাৰ যিজনী ছোৱালী আছে সেই ছোৱালীজনীক আমাৰ ন্যায় লাগে সেই ছোৱালীজনীৰ ন্যায় বিচাৰি আমি পদ্মৱলী ঘৰৰ গৈছিলোঁ চবে কিন্তু আজি পুলিচে আহি আমাক সেই ন্যায় নিদিলে আজি উল্টা আমাৰ ছোৱালীক লৈ গৈছে থানাত কিবা বোলে লিখিব লাগে কেছ বনাব লাগে নে কিবা বনাব লাগে তেনেকুৱা বুলি লৈ গৈছে কিন্তু কি কৰে কি নকৰে আমি সেইটো নাজানো কিন্তু আমাৰ ছোৱালী আমাক ইয়াতে সহি চালামত লাগে তাৰ লগতে আৰু পদ্মৱলী শৰ্মাক কি হয় তাৰ গ্ৰেপ্তাৰ কৰিব লাগে আমাক পাব্লিকক জমা দিব লাগে সেয়া পুলিচে ন্যায় দিব নোৱাৰে ধৰি আনি আমাক দিব লাগে তেনেকুৱা নহয় তাক একেবাৰে জিন্দগী ভৰ জেলত আৰু তেনেকুৱা ধৰণৰ মাষ্টৰ যাতে কোনো স্কুলত উপস্থিত হ'ব নোৱাৰে আৰু স্কুলত কাম নাপায় গোটেইখিনি কাম চাম তাৰ অৱসৰ যিমান পইচা পাতি আছে একোৱে নাপায় তেনেকুৱা কৰি দিব লাগে ছাৰক কিন্তু আমাৰ পাব্লিকৰ পৰা এইটোৱে হয় যে তেনেকুৱা ধৰণৰ কোনো স্কুলৰ শিক্ষক নহওক আমাৰ ল'ৰা ছোৱালী সিহঁতৰ ভৰসাত পঠাই দিওঁ জ্ঞান ল'বৰ কাৰণে তো উল্টা সিহঁতে যদি আমাকে ভয় খুৱাই দিয়ে আমাৰ ল'ৰা ছোৱালী আমি ক'ত পঠাম কি স্কুলত পঠাব লাগিলে মানে আমিতো আমাৰ লগত যাব লাগিব ন আমি সকলোৱে আমি তেখেতৰ লগত গৈ পেলাই আমাৰ ষ্টুডেণ্টৰ লগত বহি আমি পাঠদান কৰিব নোৱাৰোঁ ন তো সিহঁতেতো পাঠদান কৰাব লাগে তো সিহঁতে যদি বেয়া হয় সিহঁতে যদি আমি কি কৰিম এতিয়া আমি কাৰ ভৰসাত কৰিম পুলিচক আমি ন্যায় দিবৰ কাৰণে মাতিছোঁ কিন্তু পুলিচে আমাক ন্যায় নিদিয়ে উল্টা আমাৰ ছোৱালীক লৈ গৈছে এইটো কিহৰ কাৰণে লৈ গৈছে আমাৰ ছোৱালীকেইটা আমাক লন
বা ভয় খুৱাই ইফালে কয় নেকি সি ছাৰটো এনেকুৱা কৰা নাই বা তই এনেকুৱা কৈছে সেনেকুৱা উল্টাব পাৰে কিন্তু আমাক আমাৰ ছোৱালীক এতিয়া আনি দিব লাগে আৰু এই ছাৰক আমাৰ সন্মুখত আনিব লাগে আমি ৰাইজে যি কৰা কৰিম